মই আছোঁ বৰ্তমান ক্লাছত। মই কি ক্লাছ কৰোঁ কৈ আছোঁ ৰ'ব, লগত আছে বামুণী। বৰ্তমান আছে আহিব মানুহবিলাক, মানে আমি অলপ জলদি আহি পালোঁ আজি। কাটিম, চুলি কাটিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ মই আজি চুলি কাটিম। বলক তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। ব্লগ নকৰব তাহলে বলিদান দিলো, ব্লগ কৰিব লাগিব দে, ব্লগ কৰিবি দে। ইমান দীঘল চুলি ইমান সৰু কৰি দিছে। ক্লাছত আহিও মানে কি কম, চুলি বোলে কাটিব লাগে, চুলি কাটিলো। ধুনীয়া লাগিছে আৰু ক'বই নোৱাৰো। চুলিখিনি কাটি ভৰিখিনি থ্ৰেডিং কৰি মামুনি দিছে থ্ৰেডিং কৰি। তুমি কুছ বলো চুলি কাটিলো আৰু এতিয়া মই দৰ্জাখন বন্ধ কৰিম। আজি আমাৰ টাইম মানে বন্ধ কৰা। এতিয়া দৰ্জাখন বন্ধ কৰিম। এয়া চাওক, উমাতৰাই দৰ্জা বন্ধ কৰি আছে। এতিয়া কালটো আৰু মই, এই যে কালটো এই আগপিনে গ'ল, এই যে কালটো আমি দুজনে মিলি যাই আছোঁ গৰু আনিবলৈ। আৰু ভিডিঅ'ৰ প্ৰথমত বাৰু কোৱাই নহ'ল মই কি ক্লাছ কৰোঁ। বাৰু মই এতিয়া কৈ আছোঁ মই কি ক্লাছ কৰোঁ। মই কৰোঁ ক্লাছ বিউটি থেৰাপিষ্টৰ। এইটো কৰ্চ 6 মাহৰ। গতিকে সেইটোতে মোৰ আজি আছিলে মানে চুলি কটা। মোৰ মূৰত সকলোকে মানে শিকালে, চুলি কাটি দেখুৱাই সকলোৱে শিকিলে। আৰু মই ভিডিঅ'টো কৰিছোঁৱে। এইখিনি মই এতিয়া চাই ল'ম কেনেকৈ কাটিছে, তাৰপিছত মই ট্ৰাই কৰিম। বাছ সেইখিনি। এতিয়া মই গৰু আনিবলৈ যাই আছোঁ। পালোঁ আধা। খাইছোঁ তামোল, বহুত তামোল খাইছোঁ। সেইকাৰণে মুখখন পূৰা জিভাখন ৰঙা হৈ আছে। আৰু চুলি কাটিছোঁ নহয়, মোৰ ঘৰত সোমাব বৰ্তমান এণ্ট্ৰি নাই, গম পাইছেনে? চুলিখিনি ধুই গা চা ধুই পেলাইহে মোৰ ঘৰত সোমাব লাগিব মানে। গতিকে সোনকালে গৰুটো লৈ যাওঁ, তাৰপিছত গা ধুই পেলাই ঘৰত সোমাম। সেইকাৰণে আগত লৈ যাওঁ গৰুবিলাক, বাহিৰত আছে একবাৰে গৰুখিনি লৈ যাই কামটো এক্সাইট হ'ব মানে। সি পালোঁ, ৰ'ব মই গৰুবিলাক দেখুৱাই আছোঁ, লগতে কালটোতো আছে। বডিগাৰ্ড, মোৰ বডিগাৰ্ড। সেইবিলাক হৈছে গৰু। এতিয়া মই গৰুটো লৈ যাওঁ আজিলৈ ইমানতে। আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।